হাজি কাছি কিনি যোৱা ও সমুদ্ৰ শুটিং চলি আছে যে তালে যাও চাবলৈ বলা বলা তেনেহলে ময়ো গৈ আছো ঐ বগে মোক কেনেকুৱা লাগিছে একদম মজা ফটাফট আৰু মোকনো কেনেকুৱা লাগিছে মজা লাগিছে কি কবি আৰু তোৰ ছোৱালী এজনী নপতিলো বুঢ়ী এজনী পতাটো খাতা নপতিব পাৰে নেকি ঐ ৰ কি কলি আকৌ এবাৰ কচোন ভালকে এতিয়া কলা মানে যে বাদ দে হ'ব চাই ল'ম পাছত ঐ বগে এই মাত শুনিছ নে আমাৰ মাল আহি গ'ল ক'ত এইটো দেখিছ নাই সাজু হ মজা দে মজা লাগিছে ন ক'বই নালাগে কি মজা বহুত দিনৰ মূৰত পাইছো কিন্তু ক'বই নালাগে বল আজি দিনটো ভাল যেন পাইছো আৰম্ভণিতে ভাল বন্ধ পাইছে মাত শুনিছ নেকি সেইকেইটা দেখোন এইফালে আহি আছে আমাৰ এইফালে ক'ৰবাত কিবা হ'ল নেকি সেইকেইটা দেখোন ৰুদ্ৰমূৰ্তি ধৰি আমাৰ এইফালে আহি আছে কিবা কিবি কৰি পেলাই জধা মূৰ্খ খাৰা খ ভালকে কোনে কি কৰিব পাৰে চাওঁচোন বাৰু উঠনি তহঁতি মোক অকলে পাই টপকাব লৈছিলি এতিয়া টপকাই দেখা গেং লৈ আহিছো কি উৎসাহ দেখাইছ ধোঁৱাখিনি হুহুতে তহঁতৰ ইমান দম যদি বাইকৰ টিকাত জাপ মাৰি উঠা হ'লে তহঁতি কি কৰিলি হয় কি দম দিছ অলপ মালটো ল'বলৈ দে ভালকে তহঁতি একো নুবুজ মস্তি গোন্ধ পাগল বে এইকেইটা কি মজা লাগিব তেতিয়াহে গম পাবি মজা কেনেকুৱা লাগে আমিও শুনি চাওঁ আমি শুনি চাওঁ মস্তি লাগিছে ৰে আমি তোমালোক চোৱা নাই আমি ভাঙে শুনিছো ধোঁৱা শুনিছা শুনা এনে কাম নকৰিবা এই ধোঁৱাবোৰৰ দ্বাৰা আমাৰ শৰীৰত বেমাৰ হ'ব পাৰে আৰু এনে ধোঁৱাবোৰ দূষিত বায়ু হয় বুজিলা এনে কাম নকৰিবা বাই বৰ ডাঙৰ কথা কৈ থৈ গুচি গ'ল দেই অকল এবাৰ শুহিম কিন্তু দেই